পারি যে আমি ডান্স প্রোগ্রাম আমার বড়লেন শুরু হয়েছে মানে আপনাদের অঞ্জলি প্রোডাকশন আৰু গোল্ডেন লাইট ইভেন্ট প্ৰডাকশ্যন দুটা মিলি আমি বহুত দিনৰ পৰা এটা যুঁজ চলাই আছিলোঁ বড়োলেণ্ডত BTADত যে এটা ভাল কাম হ'ব লাগে যিহেতু BTADত বহুত টেলেণ্টেড ল'ৰা ছোৱালী গাঁৱে ভূঞে সোমাই আছে সেই ল'ৰা ছোৱালী কেনেকৈ এটা ভাল গতিত লৈ যাব লাগে কাৰণে আমি বহুত দিনৰ পৰা সপোন এটা আছিলে তো আমি এতিয়া নতুনকৈ এটা সপোন দেখিব ওলাইছোঁ ছুপাৰ টেলেণ্ট অফ বড়োলেণ্ড ডান্স এণ্ড ছিংগিং এটা কম্পিটিশ্যন বৃহৎ আকাৰত আমি BTADত প্ৰথমবাৰ কৰিবলৈ ধৰিছোঁ ছুপাৰ টেলেণ্ট অফ বড়োলেণ্ড ডান্সিং এণ্ড ছিংগিঙৰ তো সেইটো আমাৰ গোটেই ডিষ্ট্ৰিক্টত অডিশ্যন হ'ব ডান্সৰ আৰু আপোনাৰ ছিংগিঙৰ এই কম্পিটিশ্যন এইটো এটলিষ্ট এইটো এটা শ্ব' টাইপৰ হ'ব তো আমি প্ৰথমবাৰ এইটো কৰিব ওলাইছোঁ ৰঞ্জালী প্ৰডাকশ্যনৰ নেতৃত্বত মোৰ লগত বহি আছে বিবেক দা আপোনালোকক চিনাকি কৰি তেখেতে মুম্বাইৰ পৰা অহা আমাৰ এই BTADৰ ল'ৰা তেখেতে মুম্বাইৰ পৰা ফিল্ম মেকাৰত এৱাৰ্ড লৈ আহিছে ফিল্ম মেকাৰত কাম কৰি আহিছে আজি আমাৰ লগত জড়িত হ'ল মোৰ লগত মোৰ সতীৰ্থ বন্ধু ৰাকেশ কুমাৰ ব্ৰহ্ম আছে আৰু মোৰ নেলছন আছে লগত আমি এটা টিম ৱৰ্ক মিলি এটা সেই কামটো কৰিবলৈ ধৰিছোঁ আৰু আজি সেই প্ৰেছ মিটটো দিয়াৰ সেইটো উদ্দেশ্য যে BTAD প্ৰত্যেকটা জেগাত মেছেজ যাব লাগে যে এটা ভাল এটা প্ৰডাকশ্যনে ইয়াত কাম কৰিব আমি ওলাইছোঁ যে ছুপাৰ টেলেণ্ট অফ বড়োলেণ্ড ছুপাৰ টেলেণ্ট বড়োলেণ্ডটো হ'ল ইয়াৰ ডান্স আৰু ছিংগিঙৰ এটা কম্পিটিশ্যন হ'ব যাত আমি প্ৰত্যেকটো জেগাত অডিশ্যন কৰিম বড়োলেণ্ড বুলি দিছোঁ নামটো কিন্তু ইয়াৰ বড়োলেণ্ডৰ লগত আমাৰ নৰ্থ ইষ্টেই হওক বা অসমৰ হওক প্ৰত্যেক জেগাৰ পৰা ল'ৰা ছোৱালীয়ে পাৰ্টিচিপেট কৰিব পাৰিব যিহেতু আমি BTADত থাকোঁ কাৰণে আমাৰ এটা বড়োলেণ্ড ছুপাৰ টেলেণ্টৰ নাম আমি দিছোঁ তাৰ লগত এতিয়া আপাৰ আছামে হওক নৰ্থ ইষ্ট বহুত জেগাৰ পৰা টেলেণ্টেড ল'ৰা ছোৱালীয়ে এটা অডিশ্যন দিব পাৰিব সিহঁতৰ কাৰণে আমি মুকলি কৰা আছে তো আমি প্ৰথম এইটো কোকৰাঝাৰত এনেকুৱা এটা কাম কৰিব ওলাইছোঁ আপোনালোকৰ ওচৰত সেই প্ৰেছ মিটটো আমি দিব ওলাইছোঁ আমি সেই আইডিঅলজি লৈ পেলাই নট জাষ্ট বড়ো মানে বড়োলেণ্ডৰ বাচ্চাবোৰ এণ্টায়াৰ নৰ্থ ইষ্টকে আমি চবকে আহ্বান জনাইছোঁ সেইটোৱে আমাৰ একচুৱেলি প্ৰেছ মিটটো কৰাৰ মানে মূল কাৰণ যে চবেই যাতে আহি পেলাই আমাৰ লগত একগোট হৈ পেলাই এই ইভেণ্টটো আমাৰ ছাকচেছ কৰে আৰু তেওঁ নিজেও আৰু আমাকো একেলগে ধুনীয়া এটা এক্সপিৰিয়েঞ্চ দি যায় যোনটো আমি স্মৃতিৰে হিচাপে জড়িত হৈ থাকিব পাৰোঁ আৰু আৰম্ভ কৰাৰ আমাৰ এতিয়া সোনকালে হ'ব আমি প্লেন এটা কৰিছে তেওঁ কৈ দিব আমি আৰম্ভ একচুৱেলি আমাৰ জানুৱাৰী মাহৰ পৰা এইটো আমি কৰিম আজি এইটো ফাৰ্ষ্ট আমি প্ৰেছ মিট দিলোঁ তাৰপিছত আমাৰ আপোনাৰ গোটেইবিলাক মানে আপোনাৰ পেজ হিচাপত আমাৰ মানে আপোনাৰ আলোচনাবিলাক হ'ব তো আমি প্ৰথম আমি জানুৱাৰীত কৰিম ফাৰ্ষ্ট অডিশ্যনটো আমি ভাবিছোঁ কোকৰাঝাৰৰ পৰা আমি আৰম্ভ কৰিম ফাৰ্ষ্ট অডিশ্যন কোকৰাঝাৰৰ ফাৰ্ষ্ট অডিশ্যন কৰাৰ পিছত আমি চিৰাং বাক্সা ওদালগুৰি হওক অলৰেডি মোক যোৰহাটৰ পৰা আপোনাৰ তেজপুৰ গুৱাহাটীৰ পৰা আলোচনা চলি আছে সেইপিনেও আমি যাম অডিশ্যন কৰিব তো এনেকৈ আমি গোটেই আৰু মেইন কথাটো মই আগতেও কৈছোঁ আমি নামটো আমি দিছোঁ ছুপাৰ টেলেণ্ট অফ বড়োলেণ্ড যিহেতু বড়োলেণ্ডত থাকোঁ এইটো আমাৰ প্ৰত্যেক জেগাৰ ল'ৰা ছোৱালীক আমি ল'ম আৰু আমি এইটো চেষ্টা কৰি আছোঁ ইয়াত বহুত টেলেণ্টেড ল'ৰা ছোৱালী আছে এই আমাৰ BTADতে হওক যিকোনো জেগাত কিন্তু সেই ল'ৰা ছোৱালীয়ে ভাল এটা মঞ্চ পোৱা নাই আমি দেখাত যে বহুতে ইভেণ্ট কৰে কিন্তু আমাৰ উদ্দেশ্য এটা হৈছে যে ইয়াৰ পৰা যোনে উইনাৰ হৈ যাব এইসকলৰ আমি মানে আন্তৰ্জাতিক পৰ্যায় লৈ যাব পাৰোঁ যদি আজি আমাৰ লগত বহুত লোক এছ'চিয়েট হৈ আছে মই ইয়াৰ পিছত এইবিলাক আপোনালোকে নামবিলাক গম পাব নেক্সট প্ৰেছ মিট আমি কম বহুত ভাল ভাল মানুহ এছ'চিয়েট হৈ আছে আমাৰ লগত যিহঁতে আগবাঢ়ি আহি আছে মুম্বাই প্ৰডাকশ্যনৰ মানুহ এছ'চিয়েট হৈ আছে নৰ্থ ইষ্টৰ বহুত ভাল মানুহ ইয়াত আমাৰ লগত কাম কৰিবলৈ আগবাঢ়ি আহি আছে যিহেতু মোৰ এটা চিনাকি বহুত হোল্ড আছে তো ইহঁতে আমি এনেকৈ ইয়াত কাম কৰি যোনে উইনাৰ হ'ব এই উইনাৰটোক আমি আৰু যোনে যোনে টপ 10ত আহিব এইসকল ল'ৰা ছোৱালীক আমি যে আন্তৰ্জাতিক পৰ্যায়ত লৈ যাব পাৰোঁ সেই প্লেটফৰ্মটো দিব পাৰোঁ সেইটোৱে আমাৰ উদ্দেশ্য খালি বড়োলেণ্ড ছুপাৰ টেলেণ্ট আমি ইয়াতে সীমাবদ্ধ কৰি নাৰাখোঁ যে ইয়াতে কম্পিটিশ্যন হ'ল ইয়াৰ ল'ৰা ছোৱালী ইয়াতে আমি প্ৰাইজ দি দিলোঁ ঘৰত বহি থাকিল নহয় এই ল'ৰা ছোৱালীবিলাকক কেনেকৈ আমি আন্তৰ্জাতিক পৰ্যায়ত লৈ যাব লাগে সেই জেগাটো আমি অলৰেডি আমি বাছি ওলাইছোঁ অলৰেডি আমাৰ লগত যোগাযোগ হৈছে সেইসকলো আমাৰ লগত জড়িত হৈ আছে আলোচনা চলি আছে আমাৰ উদ্দেশ্য এইটো যে BTADৰ পৰা ল'ৰা ছোৱালী আন্তৰ্জাতিক পৰ্যায়ত যাব লাগে এই টেলেণ্টবিলাক আগবাঢ়ি আহিব লাগে এটা মঞ্চত মুকলি মঞ্চত এটা ভাল চিনাকি হ'ব লাগে যে ছুপাৰ টেলেণ্ট বড়োলেণ্ডৰ পৰা এই ল'ৰা ছোৱালীবিলাক আন্তৰ্জাতিক পৰ্যায়লৈ গৈছে আৰু লক্ষ্য আমাৰ এইটোৱে সেই লক্ষ্য লৈ আমি আগবাঢ়িছোঁ আৰু আপোনালোকে ছাপোৰ্ট কৰিব আৰু ইণ্টাৰ BTADত আৰু ইণ্টাৰ নৰ্থ ইষ্টত আমি আহ্বান জনাইছোঁ যোন যোন টেলেণ্টেড ল'ৰা ছোৱালী আপোনালোকে আগবাঢ়ি আহক ভাল এটা আমি মুকলি মঞ্চ আমি দি আছোঁ আপোনালোকক ইয়াত বিবেক দা আছে মুম্বাইত কাম কৰি অহা বহুত জানা মোক মানুহ চিনি পায় ৰাকেশ ব্ৰহ্মক চিনি পায় ভাইটিক চিনি পায় সকলোৱে চিনি পায় ধুনীয়াকৈ কাম এটা কৰিম আমি আৰু কেনেকৈ সেই কামটো ছাকচেছ হ'ব লাগে সেইটো আমি আশা কৰিছোঁ আৰু আপোনালোকৰতো ছাপোৰ্ট আমাৰ লাগিবই